নমস্কাৰ মই শান্ত চাংমাই মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এটি বিশেষ কাৰণত মই ভিডিঅ' এটি আহিছোঁ। ভিডিঅ'টো এইটোৱে কাৰণ যেটো সকলোৱে মোক সোধে যে শান্তদা আপুনি কিয় ইমান দিন ভিডিঅ' দিয়া নাই, ফোন যোগেও কয় মোক বা এনেকৈ লগ পালেও কয়। আচলতে কাৰণ এটা আছে ভিডিঅ'টো নিদিয়াৰ কাৰণ। আচলতে মোৰ ভণ্টি এজনী আছিল, আমি পাছোতাৰ সন্তান হোৱাৰ পাছত আমাৰ এজনী ভণ্টি আছিল। তাই আচলতে অকণমানি অসুখ হোৱাৰ কাৰণে তেখেতৰ মৃত্যু হ'ল। খুব এটা মৰ্মান্তিক দুখ আমাৰ হৃদয়ত থাকি গ'ল। আচলতে এজনীয়ে ছোৱালী আছিল আমাৰ, খুব মৰম লগা ভণ্টি, আৰু তেখেতৰ নাম আছিলে বৰষা চাংমাই। খুব মৰম লগা ভণ্টি আছিল আৰু তাইক খুব মৰম কৰিছিলোঁ মই, আৰু যিমান পাৰোঁ মোৰ দেখা অনুযায়ী পাৰ্যমানে তাইক মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ। ডাক্তৰৰ ট্ৰিটমেণ্ট কৰিছিলোঁ আৰু লগতে যিমানখিনি পাৰোঁ ঘৰৰ পৰা নিজৰ দেহে কেহে লাগি চেষ্টা কৰিছিলোঁ। আচলতে নোৱাৰিলোঁ তাইক বচাবলৈ। আচলতে এইটোৱেই হ'ল যে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, যাৰ যেতিয়া তাৰ তেতিয়া। আৰু খুব এটা দুখৰ বিষয়, আৰু ভগৱানে তেওঁক চাগে এই পৃথিৱীত নাৰাখিলে, গ'লগৈ তাই। সেইকাৰণে মই ভিডিঅ'বিলাক দিব পৰা নাই। তাৰ পাছত আৰু এটা কাৰণ, দ্বিতীয় কাৰণ, মোৰ ভণ্টিৰ ঢুকুৱাৰ ছদিনৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱ তেখেত ঢুকালে। তেখেতক পৰিয়ালক মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু খুব এটা দুখ বিষয়, দুয়োজন আচলতে মোৰ ভণ্টি আৰু তৰুণ গগৈ দেৱ দুইজন নাইকিয়া হ'ল। খুব এটা দুখ বিষয় মোৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে খুব দুখ। আৰুনো কি ক'ম, আৰু যিয়ে নহওক ভগৱানৰ ইচ্ছা অনুযায়ী তেখেতলোকক নিলে, আৰু য'তেই থাকক কিয় তেওঁলোকে খুব শান্তিৰে থাকক। আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ তেওঁ যেন য'তেই নাথাকক লাগে তেওঁ বৈকুণ্ঠত তেওঁলোকে স্থান পায়, সেয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকক আৰু মই নতুন নতুন ভিডিঅ' দিম, আজি এইটো কাৰণে আহিলোঁ। আৰু যিসকল দৰ্শকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতলোকক প্লিজ তেখেতলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কিনাৰত থকা বেল আইকনটো আপোনালোকে বজাই দিব। আৰু যদি অতি ভাল লাগে মোৰ ভিডিঅ'বিলাক, তেনেহ'লে আপোনালোকে প্লিজ আপোনালোকৰ পৰিয়ালৰ লগত, বন্ধু বান্ধৱীসকলৰ লগত মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, তাৰে কামনা কৰিছোঁ। আৰু সেয়াই ক'লোঁ, আপোনালোকক আৰু বিশেষ নকওঁ, আজিলৈ ইমানতে আহিছোঁ। নমস্কাৰ।